নমস্কাৰ সকলোকে পুনৰ এটা নতুন আপডেট ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে মিষ্টাৰ সাইকিয়া ক্ৰিয়েশ্যনৰ নতুন এটা আপডেট ভিডিঅ'। গতিকে যিসকলে নতুনকৈ আপডেটসমূহ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইবটো কৰি ল'ব, যিসকলে আগৰ পৰা চাই আছে লাইক এটা কৰি দিবলৈ নাপাহৰিব। চ' লেটছ গো, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি আপোনালোকৰ বাবে লৈ আহিছোঁ খুব ধুনীয়া এটা গীতৰ আপডেট। নিশ্চয় আপোনালোকে থাম্বনেইল আৰু টাইটেল দেখি গমেই পাইছে কোনটো গীতৰ আপডেট লৈ আহিছোঁ। আৰু নতুন বছৰৰ নতুন গীতৰ সোৱাদ ল'বলৈ চাগে সকলোৱে ৰখিয়ে আছে। যি কি নহওক, এইবাৰ আপোনালোকৰ বাবে যিহেতু প্ৰত্যেক বছৰে লক্ষ্যজিৎ বৰুৱাই খুব ধুনীয়া ধুনীয়া গীতৰ আপোনালোকৰ সোৱাদ দিয়ে, গতিকে এই বছৰনো কি গীত আহি আছে বহুতৰে জানিবলৈ মন যায়। সেইকাৰণে মই লৈ আহিলোঁ আজি নতুন এটা গীতৰ আপডেট, লক্ষ্যজিৎ বৰুৱা। Aiseng tur morome marile Aiseng tur morome mukogona korile নিশ্চয় আপোনালোকে যোৱা বছৰ বহাগৰ জুই শুনিছে, একদম জুই লগাই দিছিল। এবাৰ বহাগৰ জুইৰ ভলিউমটো আহি আছে আইচেং নামেৰে এটা নতুন গীত, আৰু গীতটি খুব সুন্দৰকৈ লিখিছে লাটুমনি দাই, আৰু কণ্ঠদান কোনে কোনে কৰিছে গমেই পাইছে, লক্ষ্যজিৎ বৰুৱাৰ লগতে বৰ্ষাৰাণী শইকীয়া, আৰু লাটুমনি দাই খুব সুন্দৰকৈ লিৰিক্সটো লিখিছে। যি কি নহওক, গীতটো আপোনালোকে শুনি অকল ভাল পায়নে? গীতৰ লগতে আহি আছে এটা মিউজিক ভিডিঅ', আৰু সেই মিউজিক ভিডিঅ'টো আপোনালোকে দেখিবলৈ পাব অসমৰ বহু জনপ্ৰিয় অভিনেতা অভিনেত্ৰী। কৈ আছোঁ, চুমি বৰা লগতে লক্ষ্যজিৎ বৰুৱা থাকিব, ৰিচা চেট্টি থাকিব, লাটুমনি থাকিব, পপিয়া মেন থাকিব, আৰু বহুতো আছে। গতিকে ভিডিঅ'টো বহুতে বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। মিউজিক ভিডিঅ'টো খুব ধুনীয়া এটা কাহিনীৰে, খুব ধুনীয়া এটা হুক ষ্টেপ আছে। আপোনালোকে গৈ ৰিলছ বনাব।